নমস্কাৰ আজি ওলাই আহিছোঁ এফালে তাকে কোন জেগালৈ যাম দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টি আমি এতিয়া বাছত উঠি গৈ আছোঁ এই লগত আৰু দুজন আহিছে দেই এইফালে চাই দিয়ক গেন্ধেলিহেঁত বাছত আহি আছোঁ এয়া বাইদেউ এগৰাকীৰ লগতে বহিছোঁ বাছ বদলি কৰিব লাগিব চাই থাকিব বাছ সলনি কৰি আকৌ ৰাওনা হৈছোঁ দেই ৰহদলা পথাৰ পাইছোঁহি আপোনালোকে কোন কোন আহিছে বাৰু কমেণ্ট কৰি জনাবচোন আমি নাম ষ্টুডিঅ' এয়া নাম গোৱা এয়া আহি আহি মানে নিৰ্দিষ্ট ঠাই পাইছোঁহি আৰু সোমালোহি ঘৰত যাৰ ঘৰলৈ আহিছিলোঁ আগৰ লগৰ ল'ৰা এটি ঘৰলৈ আহিছিলোঁ তেওঁ আজি এখন চিনেমা ৰিলিজ দিব চুটি ছবি আহি কানি কাপোৰ সলাই অকণমান ফুৰিবলৈ বুলি ওলাই আহিলোঁ এফালে গেলাবিল নদী অলপ জেগা চাইছোঁ আৰু গধূলিকৈ 7টা বজাত দিব সৰা ফুল চুটি ছবিখন আপোনালোকে চাব সকলোৱে আমিও তাকে আহিলোঁ আৰু দেৰগাঁও এয়া আমাৰ আইদেউকেইজনীৰ লগতে আহিলোঁ ওলাই আগে আগে গৈ আছে মোক আগত যাবলৈ নিদিয়ে সিহঁতৰ মুখকেইখন ওলাব যে ফুৰি আছোঁ অকণমান এইকেইজনী আমাৰ আইদেউকেইজনী দেই একেলগে ফুৰিবলৈ আহিছোঁ আৰু আমাৰ মেইন সৰা ফুলৰ হিৰইন হৈছে এয়া নামঘৰ আমি য'ত ফুৰিবলৈ আহিছিলোঁ হেনচোৱা নামঘৰ আহি আছোঁ ফুৰি ফুৰি আহি থাকা মই আগে আগে এয়া আহি আছিলোঁ যে আমি আজি বিশেষ এটা মানে স্পেচিয়েল আছে সৰা ফুল বুলি চুটি ছবি এখন আজি মানে ৰিলিজ কৰিব আমাৰ বোপাইহঁতে বুলি ক'ব লাগিব এতিয়া এই হিৰো আৰু এয়া লগৰ এজন দাদা আৰু আমাৰ এয়া হিৰো এজন আজি এওঁৰ ঘৰতে আছোঁ অভিষেক দাস ৰাইজ গোট খাই আছে গোটেই সৰা ফুল চাবলৈ এয়া লগতে আমিও আহিলোঁ অনুৰাগ অকণমান এফালে আহা এয়া একো লাজ নকৰে এয়া সকলো চাবলৈ ৰৈ আছে বনমানীহঁতো এয়া এইফালে ৰাইজে খানা পিনা যোগাৰ কৰি আছে পাচলি কুটি আছে এইফালে ৰান্ধনি কৰি আছে এই আমাৰ খুৰীদেউ এগৰাকীয়ে একদম পুৰা পাচলি কুটিছে দেই এইফালে পিঁয়াজ বিলাহী এইফালে দাইল উতলি আছে খাম আৰু আজি গোটেইখিনিয়ে লগ লাগি এইফালে চুটি ছবি ৰিলিজ হ'ব এবাৰ গোটেইখিনিয়ে লগ লাগি খানা খাম এই আমাৰ আইতাগৰাকী আহিছে পাই নাতিনীয়েকহঁতে ভিডিঅ' দিব আজি একদম মানে আইতা আহি উপস্থিত চাবলৈ পাই
আমাৰ অভি দাদা মাহঁত চালাড বনাই আছে এয়া মামী এয়া আমাৰ মাজু মামী ন মাজু মামী এয়া এনাই আৰু এইফালে খুৰী একদম পুৰা জলকীয়া পিচিছে আজি হেনো পুৰা জ্বলা খাই দিব বোলে জলকীয়া ভাজি আমাৰ পেহীগৰাকী অকণমানি কেঁচুৱা এটা লৈ আহিছে পাই চাবলৈ ওচৰত থাকিলে মোৰ সকলো দুৰ্ভাগ্য নাইকিয়া হৈ যায় ঠিক আছে হ'ব তো অকলে অকলে কি কৰি আছ ঘৰত এনেই আছো ইনষ্টাগ্ৰামত চেনি খাই থকা নাইতো আজিকালি ধৰিব নোৱাৰিতো বেছি পৰ্দা দি আছে ধৰা ফুল ছুটি ছবিখন বাৰু আৰু আমি একেলগে বহুত দৰ্শকে এনেকৈ তই নিজৰ ঘৰতে ভাত পানী বনাই থাকিম বুলি ভাবিছনে মোৰ ঘৰত কেতিয়াবা আহি বনাই খোৱাবি ইমান যদি লৰালি হৈছে বেলেগ এজনী আনি ল'বি বুজিছ আহিব দেখি তাৰমানে ঘৰত একো কাম বন নাই গৰমখনত ওলাই আহিছোঁ বছৰ কাম কৰি ফুৰে কামটো একো নাই এই বয়স হ'ল নহয় দায়ী ধুতিয়ালি কেইদিনমানৰ পইচা দায়ী কৰি কৰি কিবা এটা কৰ এইটোতো হয় বাৰু তেওঁ চাবলৈ চেষ্টা কৰিবি তই তোকে নকৰিনো মই কাপোৰ দেখা দেখি নাই এই খেতিত লাগি আছোঁ দেখা নাই নে খেতিত লাগি আছে নে মেঘালী পাই একেবাৰে পাহৰি গ'লো এবাৰ সকলোৱে খাবলৈ লাগিছো দেই ধুমধাম এয়া আমাৰ ব্লগাৰ মেম দেই এয়া চবে খাই আছে ইউটিউবাৰ আছামিজ বয় সাগৰ বৰাৰ মাদাৰ হয় এজনী আৰু এয়া ভনীয়েক এজনী মই দিছা আৰু এজনী আমাৰ ফটোগ্ৰাফী উত্তম দাৰ ৱাইফ আৰু এয়া আমাৰ দুনেপাৰেটৰ মানস দাৰ মাক এয়া এজয়া মোৰ পাপা আৰু এয়া সৌৰভৰ মামা ভণ্টি দেই চবে ভাত খাই আছে আৰু চবে এয়া খাই আছে বেছিভাগ আমাৰ তৃপ্তিতে ওলাই যায়